নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত স্পেচিয়েল টেটৰ কাৰণে পৰিৱেশ বিজ্ঞানৰ এমসিকিউ কেইটামান আলোচনা কৰিম আৰু এই এমসিকিউ কেইটা লাষ্ট যেটো ভিডিঅ' আমি আলোচনা কৰিছিলো যেটো টপিক আলোচনা কৰিছিলো অসমৰ জলবায়ু আৰু বৃষ্টিপাত সেই ভিডিঅ'টো সংগতি ৰাখি কিনে এই এমসিকিউ কেইটা তৈয়াৰ কৰা হৈছে। গতিকে আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব, মই লিংকটো ডেসক্ৰিপচনত দি দিম আৰু আপোনালোকে আই বাটনত পাব। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন। এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ভূপৃষ্ঠই প্ৰতিফলিত কৰা তাপ বায়ুমণ্ডলৰ কোনটো তৰপে শোষণ কৰে? কোনটো তৰপে শোষণ কৰে? অপচন কেইটা কি আছে? ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। এটা আমাৰ পৃথিৱী যেটো বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলে একেবাৰে প্ৰথম তৰপটোৱে শোষণ কৰা আছিল, একেবাৰে প্ৰথম তৰপটোৱে শোষণ কৰিছিল। গতিকে এই প্ৰথম তৰপটোৰ নাম কি হয় সেইটো সুধিছে। সেই তৰপটোৰ নাম হৈছে ট্ৰপোস্ফিয়াৰ। গতিকে অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। ট্ৰপোস্ফিয়াৰে এই তাপখিনি শোষণ কৰি লয়। নেক্সট আছে ভূপৃষ্ঠৰ ওপৰ ফালে যিমানেই ওপৰত যোৱা যায় বায়ুৰ চাপ। এতিয়া ভূপৃষ্ঠৰ এইখিনি আমাৰ ভূপৃষ্ঠ হয়, তো এই ভূপৃষ্ঠৰ পৰা ওপৰত যদি যোৱা যায় তো ওপৰত গ'লে এইখিনি ভূপৃষ্ঠ ইয়াৰে ওপৰত যদি যোৱা যায় তেতিয়াহ'লে আমাৰ কি হয়? বায়ুৰ ঘনত্বটো কম হয়। তো বায়ুৰ ঘনত্ব কম হোৱাৰ কাৰণে বায়ুৰ চাপটো কি হৈ যায়? আমাৰ ঘনত্ব কমি যোৱাৰ কাৰণে বায়ুৰ চাপটো কি হৈ যায়? অপচন কি দিছে? বাঢ়ে, কমে, একো সলনি নহয়, ওপৰো এটাও নহয়। ঘনত্ব কম হয় তাৰমানে কি হয়? আমাৰ এই বায়ুৰ চাপো কমি যায়। গতিকে অপচন বি টো শুদ্ধ হ'ব। ভূপৃষ্ঠৰ ওপৰ ফালে যিমানেই ওপৰত যোৱা যায় বায়ুৰ চাপটো কি হৈ যায়? আমাৰ কমি যায়, কাৰণ আমাৰ ঘনত্বটো বায়ুৰ ঘনত্বটো কমি যায়, সেইটো কাৰণে চাপো কমি যায়। নেক্সট আছে তলৰ কোনটো অশুদ্ধ? আমাৰ ষ্টেটমেণ্ট 4টা দিয়া আছে। এই ষ্টেটমেণ্ট 4টাৰ কোনটো অশুদ্ধ সেইটো আমি বাছি উলিয়াব লাগে। কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয়। এইটো আমাৰ এই যেটো ষ্টেটমেণ্ট দিছে সেইটো আমাৰ শুদ্ধ হয়, এইটো ট্ৰু হয়। কাৰণ আমাৰ জলবায়ু কি আছিলে? জলবায়ুৰ ডেফিনেশ্যনটো দিছে ইয়াতে যে কোনো এখন ঠাই, সেইটো আমাৰ ডাঙৰ ঠাই হ'ব আৰু সেইটো কি হ'ব লাগিব? দীৰ্ঘ সময় হ'ব লাগিব। দীৰ্ঘ সময় ধৰি সেই অঞ্চলটোত যেনেকৈ গোটেই অসমখনৰ বা গোটেই ভাৰতখনৰ এই বায়ুমণ্ডলৰ গড় অৱস্থাটো কেনেকুৱা ধৰণে হৈ আছে সেইটোৱে হৈছে জলবায়ু। নেক্সট কি দিছে? বেৰমিটাৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়। এইটো ষ্টেটমেণ্টটো কি হয়? ট্ৰু হয়, শুদ্ধ হয়, কাৰণ আমাৰ বেৰমিটাৰৰ সহায়ত কি কৰা হয়? বায়ুমণ্ডলৰ চাপটো জোখা হয়। নেক্সট কি দিছে? বায়ুৰ উষ্ণতা বৃদ্ধি হ'লে বায়ুৰ চাপ হ্ৰাস হয়। এইটো আমাৰ ষ্টেটমেণ্টটো এইটো আমাৰ কি হয়? ট্ৰু হয়, কাৰণ বায়ুৰ উষ্ণতা যদি বৃদ্ধি হয়, বায়ুৰ উষ্ণতা বৃদ্ধি হ'লে কি হয়? প্ৰসাৰণ ঘটে, প্ৰসাৰণ হয় আৰু ঘনত্ব কমি যায়, সেইকাৰণে আমাৰ বায়ুৰ চাপটো কি হৈ যায়? কমি যায়। পৃথিৱীৰ 2 মেৰু অঞ্চলত বায়ুৰ চাপ সৰ্বনিম্ন। এইটো আমাৰ উত্তৰটো এইটো হ'ব। এই ষ্টেটমেণ্টটো ফলছ হয়, যিহেতু আমাৰ প্ৰশ্নটোত অশুদ্ধটোহে বিচাৰিছে। গতিকে আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ। কাৰণ আমাৰ 2 মেৰু অঞ্চলত, পৃথিৱীৰ 2 মেৰু অঞ্চলত বায়ুৰ চাপ সৰ্বনিম্ন নহয়, সৰ্বোচ্চহে আছিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম এতিয়া আমি। আপেক্ষিক আৰ্দ্ৰতা প্ৰকাশ কৰা হয়। এতিয়া আপেক্ষিক আৰ্দ্ৰতা আমাৰ কি আছিলে? অনুপাত আছিল, ৰিলেটিভ হিউমিডিটি হয়। ইয়াৰ কোনো ধৰণৰ একক নাথাকে, সেইটো মনত ৰাখিব। 1 নম্বৰ কথা 9 ইউনিট। ইয়াৰ কোনো ধৰণৰ একক নাই, কিন্তু ইয়াক ক'ত প্ৰকাশ কৰা হয়? পাৰ্চেণ্টেজত প্ৰকাশ কৰা হয়। অপচন কি দিছে? গ্ৰাম প্ৰতি বৰ্গমিটাৰ নহয়, এইটো গ্ৰাম প্ৰতি ঘনমিটাৰ এইটোও নহয়, শতাংশ। গতিকে অপচন চি টো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো। নেক্সট আছে চৰম আৰ্দ্ৰতা প্ৰকাশ কৰা হয়। চৰম আৰ্দ্ৰতা গ্ৰাম প্ৰতি বৰ্গমিটাৰ নে গ্ৰাম প্ৰতি ঘনমিটাৰ নে শতাংশত নে ওপৰৰ এটাও নহয়। চৰম আৰ্দ্ৰতা কিহত প্ৰকাশ কৰা হয়? গ্ৰাম প্ৰতি ঘনমিটাৰ। অপচন বি হৈছে শুদ্ধ উত্তৰটো। চৰম আৰ্দ্ৰতা প্ৰকাশ কৰা হয় গ্ৰাম প্ৰতি ঘনমিটাৰত। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। বতাহ সৃষ্টিৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ? ইয়াতো আমাক ফলছটোহে বিচাৰি উলিয়াব দিছে। ভূপৃষ্ঠৰ বায়ুৰ চাপৰ সমতা ৰক্ষা কৰিবলৈ বায়ু প্ৰবাহ হয়, এইটো আমাৰ ট্ৰু ষ্টেটমেণ্ট আছিল আৰু এই ষ্টেটমেণ্ট কেইটা মই আগৰ ভিডিঅ'ত দি দিছোঁ।
উচ্চ চাপ আৰু নিম্ন চাপ কেন্দ্ৰৰ মাজৰ দূৰত্ব কম হ'লেও বতাহৰ গতি বাঢ়ে আৰু বেছি দূৰত্ব হ'লেও বতাহৰ গতি কম হয়। এইটো আমাৰ কি আছিলে ষ্টেটমেণ্টটো ট্ৰু হয়। আইনী গতিৰ বাবে বায়ু প্ৰবাহ নঘটে দিছে। আইনী গতিৰ বাবে বায়ু প্ৰবাহ নঘটে এইটো হৈছে আমাৰ ফল্ছ ষ্টেটমেণ্ট। আইনী গতিৰ কাৰণে আমাৰ বায়ু প্ৰবাহ কি হয় ঘটে। আইনী গতিৰ কাৰণেও বায়ু প্ৰবাহ হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো বিচাৰি পালোঁ। শুদ্ধ উত্তৰটো কোনটো হয় আমাৰ অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰ। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই বিশ্বৰ ভিতৰত বুলি সুধিছে। গতিকে বিশ্বৰ ভিতৰত অসমৰ ভিতৰত বুলি সোধা নাই বিশ্বৰ ভিতৰত সেইটো হ'ব আমাৰ মৌচিনৰাম। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। মৌচিনৰাম আৰু কি আছিলে চেৰাপুঞ্জী আছিল। মৌচিনৰাম আৰু চেৰাপুঞ্জী এই দুটা অঞ্চল আমাৰ কি হয় বিশ্বৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই। ইয়াতে মৌচিনৰাম আছে গতিকে আমি উত্তৰটো মৌচিনৰাম লিখিম। গতিকে অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ। আৰু যদি অসমৰ ভিতৰত সুধিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন অসমৰ ভিতৰত হ'লে আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হ'লহেঁতেন। অসমৰ ভিতৰত উত্তৰ লখিমপুৰত কি হয় আমাৰ বৰষুণ বেছি হয়। নেক্সট আছে অসমৰ কোনখন ঠাইত আটাইতকৈ কম বৰষুণ হয়। ইয়াতে সুধিছে কমটো। বেছি হ'লে কি আছিল উত্তৰ লখিমপুৰ। কম হ'লে ক'ত হয় ৰঙিয়া লামডিং ধুবুৰী। কোনটো হ'ব এই তিনিটাৰ ভিতৰত যিহেতু আমি উত্তৰ লখিমপুৰটো গম পালোঁ যে উত্তৰ লখিমপুৰত আটাইতকৈ বেছি বৰষুণ হয়। এতিয়া আমাৰ থাকিল এই তিনিটা অপশ্যন ৰঙিয়া লামডিং ধুবুৰী। কোনটোত হয় আমাৰ লামডিং হোজাই লামডিং এইবিলাকত কি হয় আমাৰ এই আটাইতকৈ কম বৰষুণ হয় অসমৰ ভিতৰত। গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট আছে ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলসমূহত বছৰি গড়ে কিমান বৰষুণ হয়। এতিয়া ছাভানা জলবায়ু যিখিনি অঞ্চলত ছাভানা জলবায়ুৱে বিৰাজ কৰে যিখিনি অঞ্চলত ছাভানা জলবায়ু থাকে সেই অঞ্চলত মানে বছৰি কিমান বৰষুণ হয় আমাৰ বেছি বৰষুণ নহয়। গতিকে সদায় কি হয় আমাৰ 50ৰ তলত লেছ দেন 50 চেণ্টিমিটাৰ বৰষুণ হয়। গতিকে আমাৰ লেছ দেন 50 চেণ্টিমিটাৰ কোনটো অপশ্যন আছে অপশ্যন চি আছে। চ' অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। ছাভানা জলবায়ুৱে বিৰাজ কৰা অঞ্চলসমূহত 25ৰ পৰা 40 চেণ্টিমিটাৰ বৰষুণ হয় বছৰি কৰে। এতিয়া আমি আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈ। থৰ মৰুভূমি তলৰ কোনটো জলবায়ুৰ অন্তৰ্গত। বিষুৱীয় জলবায়ু মৌচুমী জলবায়ু উষ্ণ মৰু জলবায়ু নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উষ্ণ মৰু জলবায়ু। নেক্সট অসমত বছৰি গড়ে কিমান বৰষুণ হয়। আৰু আমাৰ অপশ্যনত গোটেইকেইটা ৰেঞ্জৰ আছে 50ৰ পৰা 100 চেণ্টিমিটাৰ 100ৰ পৰা 150 চেণ্টিমিটাৰ 100ৰ পৰা 200 চেণ্টিমিটাৰ 200ৰ পৰা 300 চেণ্টিমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 200ৰ পৰা 300 চেণ্টিমিটাৰ। অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। অসমত বছৰি গড়ে কিমান বৰষুণ হয় 200 পৰা 300 চেণ্টিমিটাৰ বৰষুণ হয়। নেক্সট আছে মৌচুমী জলবায়ু বিৰাজ কৰে 10 ডিগ্ৰী উত্তৰ আৰু 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত। পৃথিৱীৰ 50 ডিগ্ৰী আৰু 65 ডিগ্ৰী অক্ষাংশৰ মাজৰ উপমেৰু অঞ্চলবোৰত। পৃথিৱীৰ মহাদেশবোৰৰ পূব উপকূলত 50 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ ভিতৰত। পৃথিৱীৰ মহাদেশসমূহৰ পশ্চিমাংশত প্ৰায় 40 ডিগ্ৰী উত্তৰ বা দক্ষিণ আৰু 60 ডিগ্ৰী উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰত। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 10 ডিগ্ৰী আৰু 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত। আৰু আমাৰ ভাৰততো ভাৰত বাংলাদেশ এইবিলাকত কি হয় এই মৌচুমী জলবায়ুটো বিৰাজ কৰে। ভাৰত বাংলাদেশ এইবিলাক কি কৰে মৌচুমী জলবায়ু বিৰাজ কৰে এইবিলাক অঞ্চলত। নেক্সট আছে তলৰ কোনটো উক্তি অশুদ্ধ। ইয়াতো আমাক ফল্ছ ষ্টেটমেণ্টটোহে বাছি উলিয়াব দিছে। সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত টুন্দ্ৰা জলবায়ু বিৰাজ কৰে। টুন্দ্ৰা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত বছৰৰ 9 মাহে বৰফেৰে আবৃত হৈ থাকে। এই যিটো প্ৰথম সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত যিবিলাক অঞ্চল আছে সেই অঞ্চলত টুন্দ্ৰা জলবায়ুৱে বিৰাজ কৰে এইটো হৈছে আমাৰ ট্ৰু ষ্টেটমেণ্ট। টুন্দ্ৰা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত বছৰৰ 9 মাহে বৰফেৰে আবৃত হৈ থাকে এইটো আমাৰ ট্ৰু ষ্টেটমেণ্ট। থৰ মৰুভূমিত উষ্ণ মৰু জলবায়ু বিৰাজ কৰে এইটো হৈছে আমাৰ ট্ৰু ষ্টেটমেণ্ট। থৰ মৰুভূমিত উষ্ণ মৰু জলবায়ু বিৰাজ কৰে এইটো হৈছে ট্ৰু ষ্টেটমেণ্ট। অপশ্যন ডিত কি দিছে
সাভানা মৰু জলবায়ু বিৰাজ কৰা অঞ্চলত 500 সেন্টিমিটাৰতকৈ বেছি বৰষুণ হয় এইটো হৈছে আমাৰ ফলছ ষ্টেটমেণ্ট কাৰণ সাভানা মৰু জলবায়ু য'ত য'ত বিৰাজ কৰে সেই অঞ্চলত আমাৰ 25 পৰা 40 সেন্টিমিটাৰহে গড় হিচাপে বৰষুণ দিয়ে গতিকে আমাৰ শুদ্ধটো হৈছে অপচন ডি ইয়াৰ পিছত আছে অসমত মৌচুমী ঋতু হয় আমাক সময়টো দিছে আমাক এটা ৰেঞ্জ দিছে মানে কোনটো মাহৰ পৰা কোনটো মাহৰ ভিতৰত হয় সেইটো আমি বাছি উলাব লাগে সেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহৰ মাজ ভাগলৈ মে মাহৰ শেষৰ পৰা সেপ্টেম্বৰ মাহৰ শেষলৈ মাৰ্চ মাহৰ পৰা মে মাহলৈ ওপৰৰ এটাও নহয় বৰ্তমান যিখিনি সময় চলি আছে যিখিনি মাহ চলি আছে বৰ্তমান জুন মাহ গতিকে এই মাহত আমাৰ কি হয় মৌচুমী ঋতু মানে মে মাহটো জুন মাহটো কি হয় আমাৰ মৌচুমী ঋতু হয় মেৰ লাষ্টৰ পৰা কি হয় সেপ্টেম্বৰলৈকে মে মাহৰ শেষৰ পৰা কি হয় সেপ্টেম্বৰ মাহৰ শেষলৈকে আমাৰ মৌচুমী ঋতু হয় বৰ্তমান মৌচুমী ঋতু চলি আছে বৰ্তমান কি এই যেটো ভিডিও বনাই আছো এই ভিডিও বনাই থকা তাৰিখটো হৈছে 3rd of June গতিকে বৰ্তমান কি ঋতু চলি আছে মৌচুমী ঋতু চলি আছে কেতিয়ালৈ চলিব সেপ্টেম্বৰ মাহৰ লাষ্টলৈকে চলিব আমাৰ আজিৰ এই ভিডিওৰ অন্তিম প্ৰশ্নটো হৈছে দিনৰ কোন সময়ত আপেক্ষিক আৰ্দ্ৰতা সাধাৰণতে সৰ্বনিম্ন হয় আমাক সৰ্বনিম্নটো লাগে যেতিয়া বায়ুৰ উষ্ণতা সৰ্বনিম্ন হয় সূৰ্যোদয়ৰ প্ৰাক মুহূৰ্তত মাঝৰাতি নে যেতিয়া বায়ুৰ উষ্ণতা সৰ্বোচ্চ হয় এতিয়া আপেক্ষিক আৰ্দ্ৰতা বা আৰ্দ্ৰতা কি আছিল আমাৰ বায়ু থকা জলীয় বাষ্পটো হৈছে আৰ্দ্ৰতা গতিকে আমাৰ আৰ্দ্ৰতা কি হ'ব লাগে সাধাৰণতে কমি যাব লাগে যদি আৰ্দ্ৰতা কমি যাব লাগে তাৰমানে বায়ুত কি হ'ব লাগিব আমাৰ উষ্ণতাটো বেছি হ'ব লাগিব তেতিয়া মানে কি হ'ব আমাৰ শুকাই যাব বস্তুখিনি মানে জলীয় বাষ্পখিনি ভাপ হৈ যাব গতিকে সেই জলীয় বাষ্পখিনি যদি নোহোৱা হ'ব লাগে তাৰমানে সেই অঞ্চলত যদি ইয়াত থকা জলীয় বাষ্পখিনি যদি কমি যাব লাগে তাৰমানে এই অঞ্চলৰ যিটো নেকি আমাৰ উষ্ণতা বায়ুৰ উষ্ণতা সেইটো কি হ'ব লাগিব সৰ্বোচ্চ হ'ব লাগিব মানে বেছি হ'ব লাগিব গতিকে কোন সময়ত আমাৰ আপেক্ষিক আৰ্দ্ৰতা সাধাৰণতে সৰ্বনিম্ন হ'ব যি সময়ত আমাৰ বায়ুৰ উষ্ণতাটো বেছি হ'ব দিনটোৰ ভাগৰ কথা কৈছে এইটোত কোনো সপ্তাহ বা বছৰৰ কথা কোৱা নাই যে আজিৰ দিনটোত আৰ্দ্ৰতাটো সাধাৰণতে সৰ্বনিম্ন হ'ব কেতিয়া হ'ব যেতিয়া নেকি মানে যি সময়ত নেকি আমাৰ বায়ুৰ উষ্ণতাটো সৰ্বোচ্চ হ'ব গতিকে অপচন ডি ইজ দা কাৰেক্ট এনসাৰ আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ